কোকৰাঝাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত হোৱা আজিৰ কাৰ্যনিৰ্বাহক সভাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 25-30খন জিলা সদস্য আহি ইয়াত উপস্থিত হৈছিল আৰু মাধ্যমিক খণ্ডত শিক্ষক আৰু কৰ্মচাৰীসকলৰ যিসমূহ সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ কাৰণে কি কি ব্যৱস্থা ল'ব লাগিব ইয়াত পুংখানুপুংখভাৱে ইয়াতে আলোচনা কৰা হ'ল। আলোচনাৰ অন্তত আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যিকেইটা প্ৰস্তাৱ অনাগত দিনত আমি অসম চৰকাৰৰ ওচৰলৈ লৈ যাম। গতিকে আমি আপোনালোকক অৱগত কৰিবলৈ ভাল পাম, আজিৰ সভাই যথেষ্ট তাৎপৰ্যপূৰ্ণ এখন সভা আছিল। আমাৰ প্ৰস্তাৱসমূহৰ ভিতৰত আপোনালোকক কেইটামান কথা নিশ্চিতভাৱে অৱগত কৰিব লাগিব। অসম চৰকাৰে ইতিমধ্যে বিদ্যালয় প্ৰধানৰ নিযুক্তি ব্যৱস্থা কৰিছে নিৰ্বাচনী প্ৰাক মুহূৰ্ততে। তাৰে পূৰ্ণ পৰ্যায়ত হোৱা নাছিল, কিছু জিলা বাকী থাকি গ'ল, সৰু সুৰা খুটি নাটি আছিল। এই খুটি নাটিসমূহ দূৰ কৰি অসম চৰকাৰে যাতে বিদ্যালয় প্ৰধানৰ নিযুক্তি ব্যৱস্থাটো পূৰ্ণ পৰ্যায়ত কৰে, এই কথাটো আজি ইয়াত আলোচনা হৈছিল। বিশেষকৈ 6খন জিলাত বিদ্যালয় প্ৰধানৰ নিযুক্তি বিশেষ এটা কেছৰ কাৰণে বন্ধ হৈ আছে। 2001 চনত যিসকল ফিক্স পে কৰ্মৰত শিক্ষক আছিল, পৰৱৰ্তী পৰ্যায়ত 2021 চনত তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰিলে যদিও তেওঁলোকক আপগ্ৰেড কৰা নহ'ল, গ্ৰেডুৱেশ্যন লিষ্টত আপগ্ৰেড নকৰাৰ কাৰণে তেওঁলোকে কেছ কৰিছে, যাৰ কাৰণে সেইকেইখন জিলাত বিদ্যালয় প্ৰধানৰ নিযুক্তি ৰৈ গৈছে। আমি প্ৰাক্তন শিক্ষামন্ত্ৰী আগৰখন চৰকাৰৰ কাৰ্যকালতে অনুৰোধ জনাইছিলোঁ সেইসকল শিক্ষকক সমস্যাটো বা দাবীটো পূৰ কৰি হ'লেও এই 6খন জিলাও যাতে বিদ্যালয় প্ৰধান নিযুক্তি দিয়ে, কাৰণ বিদ্যালয়ৰ মুৰব্বীজন যেতিয়া নোহোৱাকৈ বিদ্যালয়খন চলি থাকে তেতিয়াহ'লে বিদ্যালয়খন চলাবলৈ বহুত অসুবিধা হয়, শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মে। এই কথা বহুবাৰ আলোচনা হৈছে, আজিও আলোচনা হৈছে আৰু আমি আশা কৰিম নতুন চৰকাৰৰ যিহেতু কেবিনেট মন্ত্ৰীসভা ইতিমধ্যে গঠন হৈছে, আমি নতুন চৰকাৰৰ যিজন শিক্ষামন্ত্ৰী থাকিব আমি তেখেতলোকক আবেদন জনাম, যিকেইখন জিলাত বিদ্যালয় প্ৰধানৰ নিযুক্তি এতিয়াও বাধা আছে এই সামান্য বাধাসমূহ আঁতৰ কৰি হ'লেও বিদ্যালয় প্ৰধানৰ নিযুক্তি পূৰ্ণ কৰিব। তাৰপিছতে আপোনালোকে এই কথাও গম পাব, ইতিমধ্যে মে'ৰ শেষৰ ফালে মে'ৰ 20 তাৰিখে বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বিজ্ঞাপন আমাৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। আমাৰ বহুদিন ধৰি 2017 চনৰ পিছত বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিটো বন্ধ হৈ আছিলে, যাৰ কাৰণে অসমৰ প্ৰায়বোৰ হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজত বিদ্যালয়ৰ অধ্যক্ষ নাই। দেখাত হয়তো আপোনালোকে দেখিব যে প্ৰিন্সিপাল এজন আছে, তেওঁ IC প্ৰিন্সিপাল হৈ আছে, আচলতে তেওঁ DDO পাৱাৰটো কাৰোবাৰ আছে কাৰোবাৰ নাই, তেওঁ ফুল ফেজেড প্ৰিন্সিপাল নহয়, যাৰ কাৰণে বিদ্যালয়ৰ বহু কাম কাজ কৰিবলৈ অসুবিধা হয়। এই কাম কাজবোৰ কৰিবৰ কাৰণে আচলতে এজন পূৰ্ণ পৰ্যায়ৰ বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তি খুব জৰুৰী। বহুবাৰ এইবোৰ বিষয়ত আমি চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ, শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ, নিবেদন আমি দিছিলোঁ আৰু অৱশেষত চৰকাৰে এই কথাত গুৰুত্ব দিছে। আমাৰ নিবেদনৰ সঁহাৰি জনাই বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমি ভাবিম অসমৰ প্ৰতিখন জিলাতে যিসমূহ বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তি হৈ থকা নাই, প্ৰত্যেকখন জিলাৰ 100% অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া যাতে সমাপন হয় তাৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু লগতে এই নিযুক্তি প্ৰক্ৰিয়াত আচলতে এটা সৰু সুৰা লেকুনা আহিছে। মই ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে মই আপোনালোকক কৈছোঁ, তেওঁলোকৰ অধ্যক্ষৰ কাৰ্যকাল আচলতে ন্যূনতম ছাৰ্ভিচ ৰুল মতে 57 বছৰ অৰ্থাৎ চাকৰি কাৰ্যকাল 3 বছৰ থাকিব লাগে। কিন্তু যিহেতু পোষ্ট ভেকেঞ্চি হোৱা ডেট আৰু নিযুক্তি ডেটৰ মাজত এটা ব্যাপক ব্যৱধান আছে, 8 বছৰ ধৰি অধ্যক্ষ নিযুক্তি হোৱা নাই, সেইকাৰণে যিসকল IC প্ৰিন্সিপাল হৈ আছিল তেওঁলোকৰ কাৰোবাৰ হয়তো 3 বছৰ কাৰ্যকাল নাই, যাৰ কাৰণে তেওঁলোক অত্যন্ত দুখিত। তেওঁলোকৰ ক্ষেত্ৰত বয়সৰ ৰেহাই দিবৰ কাৰণে ইতিমধ্যে আমি শিক্ষা সচিব আৰু ডাইৰেক্টৰ বাইদেউলৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাম, যিসকল ইতিমধ্যে 4 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ পৰ্যন্ত অধ্যক্ষ IC হিচাপে দায়িত্ব লৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত চাকৰি কাৰ্যকাল 3 বছৰ থাকিব লাগিব, এইটো বাধ্যবাধকতাটো কিছু শিথিল কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত আমি আহ্বান জনাওঁ। এই কথাও আজি আলোচনা হৈছে। তাৰোপৰি বিদ্যালয়সমূহত ICT শিক্ষকৰ প্ৰসংগটো উত্থাপন হৈছে। আপোনালোকে জানে বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষক আছে, কম্পিউটাৰ শিক্ষকসকল আচলতে নিয়মীয়া শিক্ষক নহয়, তেওঁলোক পাৰ্ট টাইম ICT টিচাৰ, পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ হিচাপে নিযুক্তি হৈ আছে। বিদ্যালয় এখনত শিক্ষকজন আচলতে পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ এই কথাটো কেতিয়াও ভাল নহয় বা শুভ লক্ষণ নহয় বা এইটো কাৰ্যকৰী সম্ভৱো নহয়। বিদ্যালয়খনৰ আধাতে এজন শিক্ষক যাবগৈ, তেওঁ ক্লাছকেইটা আগতীয়াকৈ দি দিব লাগিব, এনেকুৱা আচলতে সম্ভৱ নহয়। মই ভাবিম এইসকল শিক্ষককো
নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিব লাগে, DSC অধীনত আৰক্ষীসহ নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিব লাগে, এই কথা আজি আলোচনা হৈছে। ভকেশ্যনেল শিক্ষকৰ কথাটো আজি আলোচনা হৈছে, তেওঁলোক ইয়ালৈ আহিছে, আলোচনাত ভাগ লৈছে। আচলতে কাৰিকৰী শিক্ষাৰ কথা কোৱা হৈছে। NEP 2020-এ আমাৰ শিক্ষা ব্যৱস্থাটো স্কিলফুল ষ্টুডেণ্টৰ কথা আচলতে উল্লেখ কৰিছে। এই কাৰিকৰী অৰ্থাৎ বৃত্তিগতভাৱে ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত কৰি গঢ়ি তুলিবৰ কাৰণে এই ভকেশ্যনেল শিক্ষকো আমাৰ শিক্ষানুষ্ঠানসমূহত যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা থাকে। এইসকল শিক্ষকক আচলতে তৃতীয় পক্ষ কোনোবা কোম্পানীৰ দ্বাৰা নিযুক্ত কৰাটো কেতিয়াও সুবিধাজনক কথা হ'ব নোৱাৰে। আৰু এই কোম্পানীসমূহ বহু সময়ত তেওঁলোকক বহু অসুবিধাত পেলাইছে। তেওঁলোকৰ গাইডলাইনসমূহ বৰ স্পষ্ট নহয়। তেওঁলোকক বছৰেকীয়াভাৱে চাকৰিটো ৰিনুৱেল প্ৰক্ৰিয়াৰে চলাই আছে। মাৰ্চৰ শেষৰটো তাৰিখত তেওঁৰ চাকৰি ম্যাদ উকলি যায়, কিন্তু এপ্ৰিলৰ 1 তাৰিখে চলিত বৰ্ষত কিন্তু তেওঁলোকক ৰিনুৱেল নকৰাৰ কাৰণে বহু বিদ্যালয়ত এপ্ৰিল মাহত শৈক্ষিক বৰ্ষ যেতিয়া আৰম্ভ হয় ভকেশ্যনেল শিক্ষক কিন্তু প্ৰেজেণ্ট নাছিলে। এইটো জানিলে বহুত ডাঙৰ এটা লেকুনা নহয়। সেইবাবে আমি ভাবোঁ ভকেশ্যনেল শিক্ষকসকল খুব গুৰুত্বপূৰ্ণ শৈক্ষিক অনুষ্ঠানৰ অংগ, প্ৰধান শিক্ষক। তেওঁলোককো আচলতে চৰকাৰে নিয়মীয়াকৰণ কৰিব লাগে। DSC অধীনত আচলতে তেওঁলোকৰ চাকৰিটো স্থায়ীকৰণ কৰিলে আমি ভাল পাম, এই কথাও আলোচনা হৈছে। তাৰোপৰি আৰু বহু বিদ্যালয়সমূহৰ সমস্যা আছে। আজি এইখন বিদ্যালয়ত, যিখন বিদ্যালয়ত আমাৰ অনুষ্ঠান হৈছিলে আপোনালোকে জানে, কোকৰাঝাৰ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইখন বিদ্যালয়ত 1400ৰো অধিক ছাত্ৰীয়ে ইয়াতে শিক্ষাদান কৰে। প্ৰায় 53জন ষ্টাফ আছে বুলি আমাৰ অধ্যক্ষ মহোদয়ে জনাইছে। কিন্তু এইখন বিদ্যালয়ত এজন LD এছিষ্টেণ্ট আছে কেৱল, এই কথা তেওঁ আমাক জানিবলৈ দিছে। এনেকুৱা কিছু বহু বিদ্যালয় আছে আচলতে এজন LD এছিষ্টেণ্টে বা UDয়ে চলোৱাটো সম্ভৱ নহয়। বিদ্যালয়বিলাকত আচলতে বহু কাম থাকে, এডমিনিষ্ট্ৰেটিভ কাম থাকে বা অন্যান্য বিল পত্ৰৰ পৰা আদি কৰি বহুত হিচাপ নিকাচৰ কথা থাকে। ছাত্ৰ ছাত্ৰীৰ লগত মানে এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চটো জড়িত হৈ থাকিব লগা হয়। সেইকাৰণে বিদ্যালয়ৰ সহায়ক প্ৰকৃততে ন্যূনতম শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ অনুপাতে ন্যূনতম সংখ্যক যিটো সংখ্যা থাকিব লাগে LD আৰু UD এছিষ্টেণ্টত দিয়াৰ প্ৰয়োজন আছে। অৱশ্যে ইতিমধ্যে চৰকাৰে শিক্ষক বা বিদ্যালয়ৰ সহায়ক নিযুক্তিৰ ক্ষেত্ৰত হাতত নোলোৱা নহয়। এডিআৰি পৰীক্ষা পাতি বহু বিদ্যালয় সহায়ক নিযুক্তি দিছে। 4th গ্ৰেডৰ ক্ষেত্ৰতো আপোনালোকে চাব বহুত চকীদাৰ নিযুক্তি বিদ্যালয়সমূহত কৰিছে। কিন্তু যদিও কৰিছে, ইতিমধ্যে বিদ্যালয়সমূহৰ পৰা এইসকল কৰ্মচাৰী অৱসৰো যথেষ্ট লৈছে, সেইকাৰণে যথোপযুক্ত হোৱা নাই। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰখনে গত চৰকাৰ দিনতে যথেষ্ট শিক্ষক নিযুক্তি দিছে যদিও অৱসৰৰ শিক্ষকৰ সংখ্যাও কম নহয় প্ৰকৃততে। সেইবাবে আগন্তুক অহা 2-3 বছৰত যথেষ্ট শিক্ষকে অৱসৰ ল'ব। এই কথাবিলাক চালি জাৰি চাই শিক্ষকসকলৰ নিয়োগ বা বিদ্যালয়ত কৰ্মচাৰী নিয়োগৰ কথাটো অৱসৰৰ লগে লগে তাত যাতে পৰিৱেশটো সুস্থ অৱস্থাত থাকে, ৰেচিঅ'টো যাতে স্থিতাৱস্থা বাহাল থাকে, ভেকেঞ্চি পিৰিয়ড আৰু এপইণ্টমেণ্ট পিৰিয়ডৰ মাজত বৃহৎ ব্যৱধান নহয়, এই কথাও চৰকাৰে আচলতে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। আমি ভাবোঁ তেতিয়াই বিদ্যালয়ৰ সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি উঠিব। আৰু শৈক্ষিক পৰিৱেশ গঢ়ি উঠাৰ ক্ষেত্ৰত মাধ্যমিক স্তৰত বিশেষকৈ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। আমি আজি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশৰ ওপৰতো যথেষ্টখিনি কথা আলোচনা হৈছে। ছাত্ৰ ছাত্ৰীৰ শিক্ষাদানৰ ক্ষেত্ৰত কি ধৰণৰ স্থিতি প্ৰকাশ কৰিব লাগিব, আমি আগন্তুক বছৰত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণত আমি মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই ভূমিকা গ্ৰহণ কৰিব পাৰিম। যদিও মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টসমূহৰ 5% ভাল হৈছে, গুণগত ক্ষেত্ৰত ইয়াৰ উত্তৰণৰ আৰু প্ৰয়োজন আছে, এই কথাও আজি আলোচনা হৈছে। অহা দিনবোৰত ছাত্ৰ ছাত্ৰীৰ গুণগত মানদণ্ড যাতে উন্নত হয়, এই কথাও আমাৰ সন্থাই আজি আলোচনা কৰিছে শিক্ষক প্ৰতিনিধিসকলে। আমি এইখিনি কথা আপোনালোকক জনাবলৈ পালে সুখী হ'ম আৰু এই কথা আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাল পাম।